মেনেজাৰ বাবু মৰ্ণিং। হয়, সুপ্ৰভাত, নমস্কাৰ। আপোনালোকৰ এই গেট কিপাৰজনে একো বিহেভিয়াৰ নাজানে নেকি হে? তাক চাকৰিৰ পৰা খেদি দিব, বৰ টেম্পাৰ। বাৰু, আমি কিয় আহিছো জানে নহয়? চাহ ঠাণ্ডা কিবা অলপ আনিব কওক। বাৰু, আচল কথালৈ আহোঁ। আমি কিয় আহিছো আপুনি নিশ্চয় জানে। যদি নাজানে কৈছো শুনক। অহা মাহৰ 5 তাৰিখে আমাৰ সংগঠনৰ বছৰেকীয়া অধিৱেশন। এইবাৰ অলপ ডাঙৰ আয়োজন, 1 কোটিৰ বাজেট। গতিকে বৰ ভাল, শুনি সুখী হ'লো। শুনি সুখী হ'লে নহ'ব নহয়, দি সুখী হ'ব লাগিব। মানে আকৌ কি? যোৱা বছৰ 5 লাখ দিছিল, এইবাৰ 50 লাখ দিব লাগিব। মানে 1 কোটিৰ বাজেটৰ কথা আছেতো। 50 লাখ? হয়, ইমান আচৰিত হ'ব নালাগে। আপোনালোকৰ কোম্পানীটোৱে আমাৰ অঞ্চলতে থাকি বহু দিনৰ পৰা হেজাৰ হেজাৰ কোটিৰ ব্যৱসায় কৰিলে, অঞ্চলটোৰ উন্নতিৰ বাবে একো নকৰিলে। কি কৰিছে? কিয়নো নকৰিম? প্ৰতি বছৰে কিমান সংগঠনক ৰাইজৰ উন্নতি সাধিবলৈতো বহু টকা দি আহিছোঁ। দি আহিছেতো, বৰ ভাল কথা। সেইবাবে আমাৰ সংগঠনক এইবাৰ 50 লাখ দিব লাগিব। জানেইতো আমাৰ সংগঠনটো কিমান শক্তিশালী। প্ৰয়োজন হ'লে বৃহৎ আন্দোলন খাৰা কৰি দিব পাৰোঁ। হেজাৰ হেজাৰ মানুহক ৰাজপথলৈ আনিব পাৰোঁ। আৰু আমাৰ দাদাকতো চিনি পায়েই, কাকো কেয়াৰ নকৰে। PM, CM সকলোকে ধুই থাকে। দাদাই আপোনালোকৰ মেনেজিং বৰ্ডৰ লগতো কথা পাতিব। মুঠতে এইবাৰ আমাৰ কোটিটকীয়া অধিৱেশন হ'ব লাগে। এনে এখন গৰ্জিয়াছ অধিৱেশন লৈ দাদাৰ বহুদিনৰ সপোন আছিল। পিছে এইবাৰ হয়তো কোম্পানীয়ে আপোনালোকক এটকাও দিব নোৱাৰিব। কি কয় হে? কোম্পানী বন্ধ কৰি দিম? যিয়ে নকৰক, মুঠতে এইবাৰ কাকো এটকাও বৰঙণি দিব নোৱাৰিম। কিয় নোৱাৰে? মানে এইবাৰ লোকচান দেখুৱাব নেকি? আমিও কিন্তু ৰেহাই নিদিম। RTI মাৰি কেছ কৰি ব্যৱস্থা ল'ম। আপোনালোকৰ CSR টকাবোৰ কি কৰিব? নে নিজে হজম কৰিব? আমি কিন্তু হিচাপ ল'মেই। তাকেইতো, CSRৰ ধনবোৰ খৰচেই হ'ল যে, কেৱল এই বছৰৰ বাবে নহয়, অহা 5 বছৰৰ বাবে সকলো উদং। কি কয় হে? কেনেকে? হাউ ইট পচিবল? এডাত এই হেৰিটেজ আঁচনি মতে আমি আপোনালোকৰ অঞ্চলৰ 400 বছৰ পুৰণি সেই শিৱ মন্দিৰটো আৰু ৰজাদিনীয়া পুখুৰীটো এডপ্ট কৰিছোঁ, যাৰ বাজেট 5 বছৰৰ বাবে 2.5 কোটি টকা। গতিকে আগৰ দৰে আমি CSRৰ ধন খৰচ কৰিবলৈ আপোনালোকক অনুদান নিদিলেও হ'ব। কি হৈছে এইবোৰ? আমাক টকা নিদিলে নহ'ব দেই। আমি হাল্লা লগাই দিম। 2.5 কোটি টকা কোম্পানীয়ে হজম কৰিব খুজিছে। একো উন্নতি নকৰে ইহঁতে। কিয় নকৰিব? মন্দিৰৰ চাৰিওফালৰ দেৱাল নোহোৱাৰ বাবে বহু মাটি বেদখল হ'ল। গতিকে মন্দিৰৰ মাটি সংৰক্ষণৰ বাবে মন্দিৰৰ চাৰিওফালৰ দেৱাল, খোৱাপানী, পায়খানা আদি ব্যৱস্থা কৰা হ'ব। লগতে মন্দিৰৰ ওচৰতে এখনি শিশু উদ্যানো সজা হ'ব। এনেকুৱা আৰু বহু কাম অহা 5 বছৰত CSR পুঁজিৰ 2.5 কোটি টকাৰে সম্পাদন কৰা হ'ব। বুজিছো। এইবোৰ চব থলুৱাক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ। থলুৱাক বঞ্চিত কৰা কেনেকৈ হ'ল? এইবোৰ উন্নয়নমূলক কামত নিয়োজিত সকলো থলুৱাই হ'ব দেখোন। তাৰোপৰি মন্দিৰ প্ৰাংগণ উন্নত হ'লে পৰ্যটকৰ সংখ্যা বাঢ়িব আৰু থলুৱা মানুহখিনিয়ে দেখোন অধিক উপকৃত হ'ব। আমি সেইবোৰ নাজানো। আমাৰ অধিৱেশনৰ বাবে টকা লাগিবই।
নহ'লে এই 2.5 কোটিৰ হিচাপ বিচাৰি আমি সদায় কোম্পানীৰ মালিকৰ মাথা নষ্ট কৰিম নে কি ক ভাইহঁত? আমাৰ হিচাপ পিছতো বিচাৰিব। আমি যি কৰিম সকলো হিচাপ চৰকাৰৰ হাতত থাকিবই। পিছে যোৱা 10 বছৰে আমাৰ কোম্পানীয়ে CSR পুঁজিৰ প্ৰায় 3 কোটি টকা আপোনালোকৰ সংগঠন, NGO এইবোৰক দি আহিছে। ৰাইজে সেইবোৰৰ হিচাপ বিচাৰিলে আপোনালোকে কি কৰিব? ৰাইজে আমাৰ পৰা হিচাপ বিচাৰিব? বাদ দিয়াহে। সাধাৰণ মানুহ মানে বুৰ্বক। আমি যি কওঁ তাকেই মানিব। এতিয়া চিধা কথা কওক, 50 লাখ দিব পাৰিব নে নোৱাৰে? নে দাদাক ক'ব লাগিব, হাল্লা লগাই দিব কিন্তু। 50 লাখ নহয়, 5 টকাও কোম্পানীয়ে এইবাৰ কাকো দিব নোৱাৰে। CSRৰ টকাৰে হেৰিটেজৰ উন্নতি কৰা হ'ব। বাদ দিয়ক, হেৰিটেজ কি লাভ হ'ব? আমাৰ সংগঠনক টকা দিলে আমাৰ ল'ৰাবোৰে আপোনালোকৰ সংগঠনক হয়তো বহুত সহায় কৰিব পাৰিলেহেঁতেন। হেৰিটেজৰ নামত খৰচ কৰিলে বহুত লাভ হ'ব। ঠাইখিনি আৰু সাধাৰণ মানুহ লাভৱান হ'ব, নিবনুৱাই কাম পাব। অন্ততঃ হেৰিটেজে আপোনালোকৰ দৰে সুবিধা পালে আমাৰ কোম্পানীক গালি নাপাৰিব। আমি CSR পুঁজিৰ আপোনালোকক দিওঁ, আপোনালোকে বাহিৰলৈ গৈ আমাৰ কোম্পানীকে গালি পাৰে। বিপৰীতে শিৱ মন্দিৰৰ প্ৰাংগণত ওলমিবলগীয়া কোম্পানীৰ যিখন বেনাৰ, সেইকেইখনে কোম্পানীৰ শুদ্ধ প্ৰচাৰ কৰিব। মানে বুজিলোঁ, চৰকাৰ আৰু তহঁতৰ দৰে পুঁজিপতিবোৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিবই লাগিব। আৰু এটা কথা সোধোঁ, 100% এই থলুৱাই নিযুক্তিৰ কথাটো কি হ'ল? এতিয়া আমাৰ কোম্পানীৰ সকলোতে থলুৱা নিযুক্তিয়ে হয়। অলপ আগতে আপুনি গটিয়াই পেলাই থৈ অহাজন, সেইজনো থলুৱা, যাক আপুনি চাকৰিৰ পৰা খেদাৰ কথা কৈছিল। ঐ ব'ল, ইয়াৰ নীতি কথা শুনি থাকিব নালাগে। চাল্লা পুঁজিপতি দালালহঁত, তহঁতৰ বিৰুদ্ধে কি ব্যৱস্থা লওঁ চাই থাক। এইখন চৰকাৰ মুৰ্দাবাদ। মুৰ্দাবাদ, মুৰ্দাবাদ, পুঁজিপতিৰ দালাল মুৰ্দাবাদ। মুৰ্দাবাদ, মুৰ্দাবাদ। শিৱ মন্দিৰক কোম্পানীৰ হাতত গতাবলৈ খোজাটো লজ্জাজনক। অতি লজ্জাজনক। দাদা, সেই পইচাটো নিদিয়ে বোলে। ৰাজপথত নামিবৰ হ'ল। নামি দিয়ক দাদা, ডাঙৰ আন্দোলন কৰি দিয়ক। বঢ়িয়া হ'ব দাদা, হ'ব। হেল্ল' দাদা, ৰাখোঁ। অ'কে।